যদি আপোনাৰ কুম্ভ লগ্ন হয়, অৰ্থাৎ কুম্ভ ৰাশি যদি লগ্নত অৱস্থান কৰে আৰু তৃতীয় ভাৱৰ অধিপতিৰ অৰ্থাৎ মংগলৰ তৃতীয় ভাৱত মেঘ ৰাশি থাকিব, মেঘ ৰাশিৰ অধিপতি হ'ল মংগল। যদি মংগলৰ দৃষ্টি আপোনাৰ একাদশ স্থানত থাকে বা একাদশ স্থানৰ অধিপতিৰ ওপৰত থাকে, তেতিয়াহ'লে আপুনি আপোনাৰ ভাই ভনীৰ লগত সম্পৰ্ক ভাল ধৰণেৰে ৰাখিব চেষ্টা কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত হওক, সম্পত্তিৰ ক্ষেত্ৰত হওক বা অন্য কিবা কাৰণত ভাই ভনীৰ লগত সম্পৰ্কৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি নিজক সজাগ কৰক আৰু এক্টিভেশ্যন কৰক। এই ধৰণৰ কিছুমান যোগ জানিবৰ কাৰণে এই পেজটো ফ'ল' কৰি লওক আৰু চাই থাকক। কাৰণ মই আগতেও বহুতবাৰ কৈছোঁ যে মোৰ ব্যক্তিগত অভিজ্ঞতা ইমান বছৰৰ পৰা মই এটা কথা ডাঠি ক'ব পাৰোঁ যে এটা গ্ৰহই এখন কুণ্ডলীত কোনো ডিচিশ্যন ল'ব নোৱাৰে। ডিচিশ্যন লোৱা ভাল এনাৰ্জি বা বেয়া এনাৰ্জিৰ একমাত্ৰ উপায়টোৱেই হ'ল সেই কুণ্ডলীতখনত থকা বিভিন্ন ধৰণৰ যোগ। যোগবিলাকৰ বিষয়ে জানক আৰু নিজৰ কুণ্ডলী নিজে অধ্যয়ন কৰক। নমস্কাৰ।